গাইজ কি খবৰ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আজি যিহেতু শ্ৰমিক দিৱস সেয়েহে অফিচবোৰ বন্ধ আছে ভাবিলোঁ এপাক যাদুৰ নকৰি মায়ঙলৈ ফুৰিব আহোঁ সেয়েহে মায়ঙৰ যিটো যাদুৰ ঘৰ আছে তালৈ আহিলোঁ ফুৰিব মানে এতিয়া গৈ আছোঁ অন দা ৱে আৰু বহুত এক্সাইটেড কিয়নো এবাৰ প্ৰথমবাৰ আহিছোঁ এনেই মায়ং আহোঁ ফুৰিবলৈ তো আজি তাত প্ৰথমবাৰ আহিছোঁ কেনেকুৱা অনুভৱ মই আপোনালোকক জনাই থাকিম আৰু আপোনালোকেও মোৰ লগতে ভিডিঅ'টো একেলগে চাই গৈ থাকিব বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আমি যেতিয়া ৰাস্তাৰে গৈ আছিলোঁ এই জন্তুবোৰ দেখিছিলোঁ জন্তুবোৰ দেখিলে যে ইমান ভাল লাগে হয়নে আৰু ৰাস্তাটো ক'বই নালাগে বহুত বেছি ধুনীয়া আপোনালোকেও আহিবচোন যদিহে অহা নাই অহাসকলেতো গমেই পাব তাৰপিছতে আমি য'ত যাম ভাবিছিলোঁ তাতেই আহি পাই গ'লোঁ আৰু তাতে এণ্ট্ৰি ফিজ এজনৰ 50 টকা আছিল আৰু সোমাই আপোনালোকে এওঁলোকক দেখিব মোৰ তাত সোমাই বহুত ভাল লাগিছিলে কাৰণ কিয় আমি যিহেতু দেখা নাই নেদেখা বস্তু এটা দেখিলে এনেও ভাল লাগে হয়নে আৰু তাত মই এখন চাৰ্ট দেখা পাইছিলোঁ মানে লিখা আছিলে মই এইটো আপোনাক এক্সট্ৰাকৈ শ্বৰ্ট ভিডিঅ' এটা কৰি পিনে ক'ম বাৰু বহুত ভাল লাগিছিলে মানে কি কেনেকুৱা অনুভৱ মানে ক'ব নোৱাৰোঁ আৰু তাত যিসকলে পোৰা মাটি আগৰ দিনৰ ব্যৱহাৰ কৰিছিলে বা যি আগৰ দিনৰ ব্যৱহাৰ কৰা সামগ্ৰী আছিলে তাত গোটেইখিনি বস্তুৱে সংগ্ৰহ কৰা হৈছে আৰু জীৱ জন্তুৰ কিছুমান খোলা দেখিছিলোঁ আমি আৰু যিসকলে তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই যিকোনো সমস্যা সমাধান কৰিছিলে যেনে ধৰক সাপে খুটিলে কাৰোবাৰ ঘৰত চুৰ হ'লে বা কাৰোবাৰ কুকুৰে কামুৰিলে পিঠিৰ বিষ হ'লে জৰা ফুকাবোৰ যে কৰিছিলে সেইবোৰ গোটেই বহুত ধুনীয়াকৈ লিখা আছে আপোনালোকে আহিব এদিন সময় উলিয়াই অকণমান সময় উলিয়াই বহুত ভাল লাগিব তেতিয়াহে গম পাব যে সঁচাকৈ যাদুৰ নগৰী মায়ং মোৰ বহুত ভাল লাগিছিলে সেয়েহে আপোনালোকক ক'লোঁ আমি মিউজিয়ামটো চাই ওলাই আহিলোঁ এতিয়া পবিতৰাৰ উলুমা সেতু চাবলৈ আহিছোঁ দলংখন আপোনালোককো দেখুৱাম আহিছোঁ আগে পিছে তথাপিতো আজি আৰু বহুত বেছি ভাল লাগে আৰু আমি উলুমা সেতুত উঠিলোঁ এই যে স্প্ৰিং কৰি থাকে যে মোৰ বৰ ভয় লাগে জানেনে আগতে আহিছিলোঁ তথাপিতো মোৰ ভয়টো নাই কমা মানে এই স্প্ৰিং কৰি মানে কি ক'ম আৰু বহুত ভয় লাগে আৰু চাওকচোন চিনাৰীটো যিসকলে ড্ৰয়িং কৰে ন এই চিনাৰীটো আঁকিব দেই মানে মোৰ ৰিকুৱেষ্ট মোৰ ফালৰ পৰা বহুত ধুনীয়া লাগে বহুত তাৰপিছত আমি ঘৰলৈ যেতিয়া উভতি আহি আছিলোঁ তেতিয়া মামাৰ এখন মিটিং দেখিছিলোঁ মামাৰ মিটিং দেখি ৰৈ গ'লোঁ আমিও মামাক চালোঁ তাৰপিছত দুজনে আমি বাগানৰ মাজে মাজে আহি আছোঁ খুব ভাল লাগিছে বাগান এনেও মই ভাল পাওঁ আৰু সেউজীয়া পৰিৱেশ কোনেনো ভাল নাপায় সকলোৱে ভাল পায় আৰু মই এটা কথা কওঁ এই যে পাহাৰবোৰ কাটি ঘৰ দুৱাৰ যে বনাইছে গম পাইছোঁ জনসংখ্যা বাঢ়িছে বৰ বেয়া দেখিছে দেই তাৰপিছত আমি সন্ধিয়া আহিলোঁ স্কোৱান টেম্পললৈ মই ফাৰ্ষ্ট টাইম গৈছোঁ বহুত ভাল লাগিছে তাৰ যিটো পৰিৱেশ বহুত ভাল লাগিছে আপোনালোকেও যাব আৰু সন্ধিয়া আমি হাতত ৰোল এটা ম'ম' এটা লৈ আজিলৈ বিদায় লৈছোঁ বাই বাই লাভ ইউ